নমস্কাৰ বন্ধু বান্ধৱীসকল ঘৰতে একেবাৰে সহজে স্কিন টনিক আৰু হেয়াৰ টনিক বনাব পাৰি তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ যেহেতু বহুত গৰমত ছালবোৰ একেবাৰে জ্বলি যায় বা স্কিন বাৰ্ণ হয় সানবাৰ্ণৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি যদি এই যিখিনি মই স্কিন টনিক বনাইছোঁ এইখিনি যদি ব্যৱহাৰ কৰে তেতিয়া বহুখিনি সুফল পাব আৰু এই স্কিনটো প্ৰটেকশ্যন হ'ব আৰু কেনেকৈ বনাইছোঁ কি দি পেলাই বনাইছোঁ তাৰ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব এজোপা এল'ভেৰা বা ঘৃতকুমাৰী ছালকুঁৱৰী নামেৰে জনা যায় আৰু এই গছজোপা বহু ঔষধি গুণ যুক্ত গছ আৰু স্কিন টনিকৰ কাৰণে এজোপা ব্যৱহাৰ কৰিব পাৰি আৰু এই গছজোপা অকল স্কিনৰ কাৰণে নহয় অন্যান্য বহুতো ৰোগৰ কাৰণে আৱশ্যক হয় এই গছজোপা কেনেকৈ ৰোপণ কৰিব লাগে আৰু ইয়াৰ যত্ন কেনেকৈ ল'ব লাগে প্ৰথমে জানি ল'ব লাগিব কাৰণ গছজোপা ভাল হ'লেহে ইয়াৰ ডালবোৰ ব্যৱহাৰ কৰিব পাৰিব এতিয়া আহকচোন প্ৰথমে গছৰ ৰোপণটো চাই লওক আৰু যত্নটো তাৰ পাছতে স্কিনৰ আপোনালোকক কৈ যাম আৰু এইটো এটা মই কাৰ্টুন লৈছোঁ কাৰ্টুনটোৰ ভিতৰতে শুকান গোবৰ মাটি মিক্স কৰি 4 ইঞ্চিমান লৈ লৈছোঁ আৰু 4 ইঞ্চিৰ মাটিৰ তলৰখিনি ভাগ বালিৰে ভৰ্তি আছে বালি বেছিকৈ দিছোঁ কাৰণ এই গছজোপা সদায় বালিতহে হয় মাটি আৰু গোবৰ ওপৰ অংশখিনিতে দিয়া আছে আৰু এই গছজোপা সদায় ছাঁ জেগাত ৰুব যাতে পোহৰ পৰি থাকে ৰ'দত বেছিকৈ দিলে গছজোপা গেলি যাব বা ৰঙা পৰি মৰি যাব সেইটো কাৰণে ইয়াক ভালদৰে যত্ন ল'ব লাগে আৰু পানী কমকৈ দিব এইজোপা ৰোৱাৰ 9 মাহমান হ'ল আৰু ইয়াৰ উপৰিভাগ মাটিৰ আৰু গোবৰহে আছে আৰু তলৰখিনি গোটেইখিনি বালিয়ে আছে সেইটো কাৰণে এই গছজোপা বহুত ধুনীয়া ডাঙৰ হৈছে আৰু দেখিছে ইমান ধুনীয়া হাতখনৰ সমান বহল হৈছে ডালটো আৰু ইয়াত বহুতো নতুন পুলি ওলাইছে বালি বেছিকৈ দিলে অতি সোনকালে প্ৰপাগেশ্যন হয় এতিয়া স্কিন টনিক বনাবৰ কাৰণে মই এল'ভেৰা ডাল এটা কাটি লৈছোঁ ডালটো কটাৰ এই অংশফালে দেখিছে এইখিনি হালধীয়া পদাৰ্থখিনি দেখিছে জুলীয়া হালধীয়া পদাৰ্থখিনি পেলাই দিব লাগে এইখিনি কিন্তু গাত লাগিলে বা স্কিনত লাগিলে অকণমান খজুৱাব বা ইচিং হ'ব পাৰে সেইটো কাৰণে পেলাই দিব লাগে আৰু ভালদৰে 2 মিনিটমান এইদৰে ধৰি লৈ এই হালধীয়া পদাৰ্থখিনি পেলাই দিব লাগে নহ'লে ক'ৰবাত ৰাখি দিব লাগে 2 মিনিটৰ কাৰণে তাৰপিছতহে ব্যৱহাৰ কৰিব লাগে এতিয়া মই এডোখৰ চাফা কৰি আনিছোঁ আৰু কাটি ল'ম ছাইডৰ কাঁইটবোৰ অকণমান কাটি দিছোঁ এইখিনি ব্যৱহাৰ নহয় আৰু স্কিনখিনিও ব্যৱহাৰ নহয় ইয়াৰ মাজৰ ভাগখিনিহে ব্যৱহাৰ কৰিব পাৰি এল'ভেৰা জেল আমাৰ বহু সময়ত স্কিনত ব্যৱহাৰ হৈ আহিছে যদিহে আমাৰ গাত জুয়ে পুৰে বা ভাপে পুৰে তেতিয়া সেই পুৰা অংশত যদি আমি এই এল'ভেৰা জেলটো লগাই দিওঁ তেতিয়া আমাৰ বহু ভাল লাগে আৰু ঠাণ্ডা হৈ আহিব অতি সোনকালে ভাল হয় পুৰা জেগাডোখৰ জ্বলা পোৰা কৰা জেগাডোখৰ ঠাণ্ডা হৈ আহিব এই জেলখিনি যিখিনি দেখিছে সেইখিনি লগাব লাগে আৰু বাৰ্ণলতকৈ ধুনীয়া কাম কৰে বাৰ্ণল এটা কেমিকেলযুক্ত ঔষধ সেইকাৰণে সেইটো লগোৱাতকৈ যদি আপোনালোকে এই এল'ভেৰা জেলটো লগাব পাৰে তেতিয়া পুৰা অংশখিনি অতি সোনকালে ভাল হ'ব আৰু এইখিনি হ'ল একেবাৰে অৰ্গেনিক আৰু সেইকাৰণে এজোপা গছ যদি ঘৰত ৰুই ল'ব পাৰে তেতিয়া আপোনালোকৰ বহু সমস্যা দূৰ হ'ব আৰু যিখিনি মই এতিয়া এল'ভেৰা জেল লৈছোঁ এইখিনি মই গা ধোৱাৰ পাছত যদি লগাওঁ তেতিয়া টনাৰ নিচিনা কাম কৰে গা ধোৱা পাছত লগাবলৈ হ'লে টেঙা ইয়াত মিক্স কৰি নল'ব আৰু যদি গা ধুওঁতে লগাই গা ধোৱা আগত 20 মিনিটমান আগত তেতিয়া টেঙা দি ল'ব কাৰণ টেঙা দি ল'লে ক্লিনজিঙৰ নিচিনা কাম কৰিব ক্লিনজাৰ কাম কৰিব চাফা কৰি দিব স্কিনটো আৰু ইয়াত টেঙা অকণমান লৈ পেলাই মই চেপি দিছোঁ এইখিনি গোটেইখিনি মই মিক্সিত মাৰি ল'ম ভালদৰে মৰাৰ পাছত মই চুলিৰ গুৰিয়ে ঘঁহি দিম চুলিৰ গুৰিত ঘঁহিলে চুলিৰ উফিবিলাক নাইকিয়া কৰে আৰু চুলিখিনি টনাৰ এটা পাব আৰু এয়া দেখিছে মই স্কিনত ঘঁহিছোঁ স্কিনত এইদৰে টেঙা দি পেলাই ঘঁহাৰ পাছত 20 মিনিটমানৰ পাছত যেতিয়া শুকাব ধুই দিব আৰু এয়া মই অকণমান কাটি ফ্ৰিজত এইদৰে শ্লাইড কৰি কাটি পেলাই ভৰাই ৰাখিছিলোঁ যিডোখৰ দেখিছে এইখিনি অকণমান মই কাটি যেতিয়া গৰম উঠে ৰ'দলৈ যাওঁ স্কিনটো পুৰে তেতিয়া অকণমান লগাই দিব লাগে বহুত ঠাণ্ডা লাগে মুখত হওক বা হাতত আৰু এই শ্লাইড কৰা যিখিনি অংশ দেখিছে সেইখিনি
চকুৰ পতাত 10 মিনিটমান সময় ৰাখি দিব লাগে। ৰাখাৰ পাছত ধুই দিব লাগে। মুখখন একেবাৰে ফ্ৰেছ লাগিব আৰু একেবাৰে চকুকেইটা ধুনীয়া ঠাণ্ডা এটা অনুভৱ হ'ব আৰু এইদৰে ফ্ৰিজত ৰাখি থ'লে বহুদিনলৈকে ভালে থাকে। এল'ভেৰা জেলৰ পৰা হেয়াৰ পেক কেনেকৈ বনাব? প্ৰথমে এইখিনি এল'ভেৰা জেল ল'লোঁ, একেবাৰে সতেজ হয় ডালৰ পৰা কাটি লোৱা। এয়া বেচিল ল'লোঁ, বেচিলৰ পাত হয় আৰু আগতে মই বেচিলৰ বিষয়ে এটা ভিডিঅ' দিয়াই আছে মোৰ চেনেলটোত, আপোনালোকে চাব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া জেতুকা পাত হয়, জেতুকা পাতটো অকণমান সৰহকৈ দিব। মই এটা চেম্পুলহে দেখুৱাইছোঁ যে জেতুকা পাতো দিব পাৰি। আৰু এয়া জবা ফুলৰ পাত বা ফুল দিলেই হ'ব, অকণমান বেছিকৈ দিব লাগে। আৰু এইখিনি গোটেইখিনি মিক্সিত মাৰি ল'লোঁ। মিক্সিত খুন্দাৰ পাছত এইখিনি মই চুলিত ঘঁহিম। চুলিত ঘঁহি 1 ঘণ্টামানৰ পাছত চুলিখিনি ধুই দিব লাগে আৰু চুলিখিনি বহুত ধুনীয়া হ'ব। কেতিয়াও চুলি নহৰে আৰু উফিও কম হৈ যাব। উফি একেবাৰে নহয়েই। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এইটো প্ৰচেছ কৰিব পাৰে, চুলিত লগাব পাৰে। আৰু ভিডিঅ' চোৱাৰ বাবে বহুবাৰ আপোনালোকক ধন্যবাদ জনালোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, প্লিজ ছাবস্ক্ৰাইব এটা কৰি ৰাখিব। এনেদৰে নতুন নতুন ভিডিঅ' আপোনালোকলৈ সদায় দি যাম। ভিডিঅ' চোৱাৰ বাবে বহুবাৰ ধন্যবাদ থাকিল।